হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল এজি নয়ন ক্ৰিয়েশ্যনৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন যিহেতু মই ব্লগ নাই কৰা, আজি তাকে ভাবিছোঁ ব্লগ এটা কৰোঁ আৰু সকলোৰে ভালে আছে বুলি আশা কৰিছোঁ। মই বহুত ব্যস্ততাৰ মাজত থকাৰ কাৰণে বহুত দিন ভিডিঅ' বনাব পৰা নাই আৰু এতিয়াৰ পৰা ভাবিছোঁ যিমানটো পাৰোঁ লাহে লাহে মাজে মাজে ভিডিঅ' এটা দি যাম সপ্তাহত। নিজৰ স্মৃতি হিচাপে হ'লেও থাকি যাব বা কিছুমান ক'বলগীয়া কথা আপোনালোকক জনাই যাম। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। যিহেতু মই হাতত দেখিছেনে কেঁচি লৈ আছোঁ। এতিয়া মই কিবা এটা কৰিবলৈ গৈ আছোঁ, আপোনালোকক দেখাবলৈ নিজে কৰা কিবা এটা মই এতিয়া ছিঙিম মানে কেঁচি দি কাটিম আৰু দেখাই আছোঁ বোলক। আহি আছোঁ মানে ঘৰৰ কিনাৰতে ৰুই থৈছোঁ দেই। ইমান মহ ওলাইছে, বৰষুণ দি দিছে যে মহ ওলাই গৈছে। মই নিজে কৰা বস্তুটোনো কি আপোনালোকক এতিয়া দেখাই দিছোঁ। এইজোপা চাওক, এইজোপা কি দেখি পাইছেনে? এইয়া হৈছে আমাৰ অসমীয়াৰ চিৰপৰিচিত ভোট জলকীয়া। এইফালে লাগি আছে, পকি আছে। মই তাকে পকাকেইটা ছিঙিবলৈ আহিছোঁ আৰু পকি আছিলে এইকেইটা ছিঙা হৈ গ'ল, কিন্তু এতিয়া পকি থকাকেইটা ছিঙি দিওঁ, নহ'লে হেৰি হ'ব, গেলি যাব। বৰষুণ দি আছে যিহেতু। ইয়াতে ঠাৰিডালতে কাটি দিওঁ। ভোট জলকীয়া এই দুটা আমাৰ ঘৰত মানুহ নাই যিহেতু দুটাই বহুত দিন যাব। আপোনালোকে কৰেনে খেতি জনাব। মই ফুলৰ লগতে এনেকৈ দুই এটা শাক পাচলি লগাই দিওঁ। এইজোপা ফুল কাৰ ভাল লাগে বাৰু কমেণ্ট কৰি জনাব দেই। মোৰ এইজোপা বহুত ভাল লাগে। বহুত বিচাৰি এজোপা মানে মই আনি ৰুইছোঁহি। এতিয়া সময় হৈ গ'ল 5টা আৰু আমি টাউনফালে অলপ ওলাই আহিছোঁ সৰু সুৰা বস্তু কেইটামান কৰিবলৈ। লগত আহিছে আমাৰ মাদাৰ আৰু মই বৰ্তমান দোকানলৈ গৈ আছোঁ। বলক দেখাই যাওঁ। এইয়া আমি আহিলোঁ এখনত দোকানত। ইয়াতে মায়ে কিবা কিবি লৈ আছে আৰু মই অকণমান দোকানৰ পৰিৱেশটো দেখাই দিছোঁ। আজি দোকানত কাৰেণ্ট নাই, গতিকে আন্ধাৰ। এইয়া বস্তুবিলাক ল'লোঁ, তেওঁলোকক অলপকৈ দেখাই দিছোঁ কি বস্তু ল'লোঁ, নাই দেখুওৱা। এতিয়া আহি ইয়াত চাওকচোন, ইমান সুন্দৰ এটা একুৰিয়াম দেখা পালোঁ দোকানত। এয়া ইমান সুন্দৰ 300 এটা একুৰিয়াম দেখি ইমান মজা লাগিলে, ভিডিঅ' নকৰি নোৱাৰিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? মোৰ কিন্তু খুব ভাল লাগিলে, তো দেখুৱাই দিলোঁ আপোনালোকক।